আমি আহি আছোঁ সৰ্থেবাৰীৰ কৃষ্ণগুৰু আশ্ৰম আৰু এই সোমাইছোঁ আৰু ভিতৰত এণ্ট্ৰিটো সোমাই আছোঁ। ক'ত কেনেকৈ ক'ব লাগে আকৌ ধৰিব পৰা নাই বাৰু। বাইকখন ৰখাই দিছোঁ কিবা ক'ত ক'ব লাগে চাই লওঁ। আমাৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু আশ্ৰমত আহিছিলোঁ আৰু তাৰ কাৰণে একবাৰ চাই যাওঁ কেনেকুৱা কি। সোমাইছোঁ ভিতৰত, সোমাওঁ আৰু বাকীখিনি পৰিৱেশটো বিৰাট ভাল পৰিৱেশ দেই। এই এইফালে ময়ূৰটো আছে, ময়ূৰটো পাখি মেলি আছে কিজানি। পাখি মেলি দিছে, দেখাই দিছে না। বৰ ধুনীয়া লাগিছে না। আকৌ জীৱনত ভাল সৌভাগ্য এটা হ'লে এনেকুৱা দেখা নাছিলোঁ তাৰমানে। কালাৰ কিন্তু বেলেগ কালাৰ না তাত গলটো মানে কোনে ক'ব এইটো। এতিয়া আমি যদি ফটো মাৰোঁ বা ভিডিঅ' কৰোঁ অৰিজিনেল বুলি নকবই। এইটো চা, এইটো কি চা এই ময়ূৰ, এইটো মানে মতা ময়ূৰ আৰু সেইফালে যিটো আছে সেইটো মাইকী। মতা ময়ূৰটো এনেকৈ তাৰমানে মেলি দিব পাৰে। বঢ়িয়া 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 সৌভাগ্য এটা হ'ল দেই। ময়ূৰ এনেকৈ দেখা নাছিলোঁ আৰু চিৰিয়াখানাতো দেখা নাপায় এনেকৈ। আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া পৰিৱেশ এটা। আৰু এটা কথা হ'ল ইয়াতে চেণ্ডেল বা জোতা পিন্ধি আহিব নোৱাৰে, গোটেই খালী ভৰি আহিব লাগিব। সেইকাৰণে আমি জোতাযোৰ আমি বাহিৰতে থৈ আহিলোঁ গাড়ীতে। এতিয়া খালী ভৰি চাওঁ যিমানখিনি ঘূৰিব পাৰোঁ। এইটো পিছফালে মূল কি বুলি কয় মূল কীৰ্তন ঘৰটো আৰু এইফালে চাওক কিমান ডাঙৰ আছে। এইটো মোটামুটি তাৰমানে শুনিছোঁ না, মই গম পোৱা মতে এইটো আমাৰ এছিয়াৰ ভিতৰত এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ কীৰ্তন ঘৰটো এইটো। যিটো কৃষ্ণগুৰু আমাৰ ইয়াতে সৰ্থেবাৰীত আছে, এইটো এছিয়াৰ ভিতৰতে চবতকৈ ডাঙৰ কীৰ্তন ঘৰ। এই একদম তাৰ কিবা স্কোৱাৰ ফিট আছে এইটো, মই হিচাপটো পাহৰিলোঁ ঠিক। চাওক এইটোৱে সেৱা কৃষ্ণগুৰু আশ্ৰম। কি ধুনীয়া এটা পৰিৱেশ। ইয়াৰে ভিতৰখন এইটো এটা চাগে, ইয়াৰে ভিতৰত কি এইটো একবাৰ যাই চাওঁচোন। চাওক কি ধুনীয়া এটা, ভিতৰত যাওঁ ব'ল। এইটো কৃষ্ণগুৰু গ্ৰন্থাগাৰ। এইটো চাওক কৃষ্ণগুৰু গ্ৰন্থাগাৰ, কি কি আছে চাওঁ ৰচোন একবাৰ। এইটো কিবা এন্ট্ৰেন্স নেকি, চাওকচোন কি ধুনীয়া লাগে। ভিডিঅ'ত কেনেকুৱা হৈছে গম নাপাওঁ, কিন্তু অৰিজিনেলি বেছি ভাল লাগে আচলতে। আমি হেৰিৰ পৰা আহিলোঁ, যিটো তাতে গ্ৰন্থাগাৰ আছিল গ্ৰন্থাগাৰৰ পৰা আহিলোঁ আৰু তাতে এইখিনি ল'লোঁ কিবা অলপমান কিতাপ। এতিয়া কোনোবাই যদি আহিব বিচাৰে বৰ ধুনীয়া জেগা আহিবৰ কাৰণে আপোনালোকে আহক একবাৰ আৰু চাই যাওক ইয়াৰে পৰিৱেশটো। আৰু এইটো মই যিমানখিনি গম পালোঁ, আমাৰ এইটো এক প্ৰকাৰ হেড অফিচ আৰু আমাৰ কৃষ্ণগুৰু। সেইকাৰণে আৰু ইয়াতে 33 নে 32 বিঘাৰ এৰিয়াটো, গোটেই এৰিয়াটো। আৰু এৰিয়াটোক লৈ পেলাই গোটেই আশ্ৰমখন আছে। ইয়াতে কলেজ স্কুল গোটেইখিনি আছে ভিতৰতে। তো সেইকাৰণে আৰু চাই আহিব একবাৰ, খুব ভাল লাগে ইয়াতে এৰিয়া পৰিৱেশটো।
হবেন কি হ্যালো আমার তো মিনিং দিবে কিবা আছে কানেকশ্যন এটা নেটটিতো কানেকশ্যন কৰা আছে হয় ন খালি ধৰি থাকে ন ধুনীয়া ধুনীয়া লাগিছে